লোৱা 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 সি চাওকচোন দৈ অকণমান থাকি গ'ল সেইটো আহি ইয়াতে সি হেনো কৃষ্ণ হয় কৃষ্ণই মাখনে খাইছিলে তেনেকৈ তুমি দৈ খাইছা মাখন নাই ৰাতিপুৱা আলহী আহিলে আলহীক জলপান চলপান খোৱালোঁ এখেতৰ ফ্ৰেণ্ড আহিছিলে তাৰপিছত গোটেইকেইজন আকৌ এতিয়া ওলাই গৈছে অকণমান মই শুই উঠি চিধা ঘৰ চৰ ঠিক কৰি জলপান চলপান ৰেডি কৰি খোৱালোঁ তাৰপিছত আমি লুচি আছিলে কালি আটা মঠা আছিলে সেই আটা দিম আমি লুচি আৰু কণী খালোঁ আৰু ক্ৰীম দৈ এখেতাই আনিছিলে সেই দৈখিনি খালোঁ অলপ আছেগৈ সি এতিয়া গোটেইখিনি চেলেকি খাই আছে হাতেৰে মিঠা দৈটো ভাল হয় তাৰপিছত সেই অলপমান ওলাই গৈছে আকৌ ভাত খাব হেনো নিৰামিষ খাব মই সেই পনীৰ চনীৰ কিবা কিবি বনাম এখেতে আনি থৈ গৈছে এতিয়া বোলো অকণমান ৰেষ্ট লৈ লওঁ আৰু সেই আজি ৰিলিজ হোৱা ভিডিঅ'টো চাই আছোঁ আৰু পাখি ৰাজবংশী ব্লগকেইটা চাই লওঁ তাই ব্লগকেইটা চালে মোৰ মনটো অকণমান ভাল লাগি যায় এনেকুৱা সৰু ল'ৰা ছোৱালীবিলাকৰ ব্লগবিলাক চালে মানে খুব এনজয়িং হয় আমাৰবিলাক অকণমান বৰিং হয় ফেমিলি টাইপ হৈ যায় কিন্তু সিহঁতৰবিলাক চাই পিনি মোৰ খুব ভাল লাগে অকণমান মনটো মানে ফূৰ্তি লাগে চাই লওঁ চাওঁ ন আকৌ এদিন ভিডিঅ' দিম আজি সেই এতিয়া এখেত সেই ওলাই গ'ল যে ফ্ৰেণ্ডৰ লগত ভাত খামহি বুলি ক'লে আকৌ ফোন কৰিলে যে নাই নাখাওঁ আমি বাহিৰতে খাম সেইকাৰণে তেওঁ খালেই হেনো এতিয়া আকৌ ফোন কৰিলোঁ তেওঁ খালে মই এয়া বনালোঁ আজি এয়া ফুলকবি মাছ বনাইছোঁ এয়া বনাইছোঁ কাঠ আলু দাইল মায়ে মাছৰ পেটু ভাজিছে আৰু ভাত সিমানেই আৰু আজি খাওঁ এতিয়া আমি এয়া মাছৰ পেটু পূৰা তেল ওলাইছে হেনো খাওঁ আমি এয়া ফুলকবি মটৰ বিলাহী জোল এয়া মোৰ জোলৰ মাছ ইহঁতি আকৌ এয়া নেমু জালুক দিয়া ইহঁতৰ ফ্ৰাই মাছ খাওঁ বেছিকৈ এইখিনিতেহে হেঁপাহ লাগি আছে এইটো কাঠ আলু ৰাতিৰ 9টা বাজিছে আৰু সেইফালে এতিয়া মই আহিছোঁহে পাকঘৰলৈ এওঁ কাইলৈ যাবগৈ তো সেইটো কাৰণে মাংসখিনি ফ্ৰাই কৰি পিনি মাংস কাৰি বনাম কাৰি নহয় আৰু গ্ৰেভি বনাম আৰু এইফালে পোলাও খাই হেনো উপায় নাই কাইলৈ যাবগৈ খাওঁ বুলি কৈছে কাৰণে বনাইছোঁ আৰু ইহঁতৰো কালিৰ পৰা স্কুল আছে আৰু ফ্ৰুটছ নাই তো দেউতাক ওলাই গৈছে ফ্ৰুটছ আনিবলৈ এতিয়া বজাৰ খোলা আছে নে নাই ভগৱানেহে জানে আৰু গৈছে কিন্তু ওলাই বাচমতি ৰাইচ ধুই লৈছোঁ একেবাৰে খোৱাৰ পাছতহে দেখাই আছোঁ এয়া পোলাও মাংস ভাত ইহঁতি খাইছে মোৰ কিন্তু একদম খাবলৈ মন নাই কেনেকুৱা হৈছে ঠিকেই হৈছে নে কাৰীটো গ্ৰেভিটো ঠিকেই হৈছে ঠিক আছে ৰাতিখন পিঁয়াজ কাটি দিছোঁ ৰ গুড মৰ্ণিং ফ্ৰেণ্ডছ তো মাইনাহঁতৰ আজি সেই স্কুল আৰম্ভ হ'ল আৰু সিহঁতি স্কুললৈ গ'ল আৰু এখেতৰো ছুটি শেষ এতিয়া মই ওলাইছোঁ সিহঁতক থৈ আহোঁগৈ হেৰিত বাছত খাই থৈ আহোঁগৈ ওলাইছোঁ ইমান ঠাণ্ডা লাগিছে নহয় বিৰাট ঠাণ্ডা ইয়াতে ডিব্ৰুগড়ত অলপ ঠাণ্ডাটো বেছিয়ে নেকি বহুত ঠাণ্ডা হয় এখেতক থ'লোগৈ গ'ল আৰু ভিডিঅ' চিডিঅ' কৰা হোৱা নাই তাৰপিছত আকৌ কেতিয়া আহে ঠিকনা নাই গৈছে আৰু ঠাণ্ডাও কালি বনোৱা পোলাওখিনি যে পোলাওতে মাংসখিনি মিক্স কৰি গৰম কৰি দিলোঁ চিকেন পোলাও হৈ গ'ল তাকে খাই দিছোঁ একদম গৰমে ঠাণ্ডাত কম্বলৰ তলৰ পৰা ওলাবই পৰা নাই ইমান ঠাণ্ডা নহয় আজি তো আজি গাহৰি বনাবলৈ লৈছোঁ সেইদিনাখন বিহুত যে আনিছিলে এখেতে 2 কেজি মই যে কম হ'ব বুলি কৈছিলোঁ সেয়াই থাকি গ'ল কাৰণ মেজি খাবলৈ গ'লোগৈ আৰু ঘৰতো খোৱা নহ'ল আলহী আহোঁতে অকণমানহে বনালোঁ সিহঁতে দুইজনীয়ে নাখায় এজনীয়ে নাখায় তাৰমানে এজনীয়ে অলপ টেষ্ট কৰিলে তো এনেকৈ থাকিয়ে গ'ল মানে তো আজি বোলো বনাওঁচোন আৰু গোন্ধ যে মই পাওঁ সেইটো কাৰণে আজি পূৰা চেষ্টা কৰিছোঁ মানে গোন্ধ নোপোৱাকৈ বনাবলৈ তো খোলাকৈ কেৰাহীখনতে তেল চেল নিদিয়াকৈ অকণমানো তেল দিয়া নাই গাহৰিখিনি দি দিলোঁ পিঁয়াজ দি দিলোঁ আদা নহৰু খুন্দি লৈছিলোঁ সেয়া দি
দিলোঁ গাহৰিৰ পৰা পূৰা তেল ওলাই গৈছে কাৰণ গাহৰিখিনি বহুত চৰ্বি আছিলে আৰু এনেকৈ শুকান কেৰাহীখনত লৰাই থাকিলে চৰ্বিৰ পৰা পূৰা তেলবিলাক ওলাই আহে সেই তেলতে গোটেইখিনি ভাজ খাই যায় তাৰপাছত এতিয়া মই দি দিছোঁ নিমখ সোৱাদ অনুসৰি নিমখ দি দিছোঁ ধুনীয়াকৈ লৰাই দিছোঁ আৰু পূৰা তেলখিনি ওলাবলৈ দিম তাৰপাছতহে বাকী যি দিবলৈ আছে মই দিম তাৰপিছত এয়া অকণমান জালুকো দি দিছোঁ কাৰণ গোন্ধ নোহোৱা কৰিবলৈ আজি মেইন চেষ্টাটো চলোৱা হৈছে তাৰপিছত এয়া মই জালুক দি দিলোঁ তাৰপাছত আদা নহৰু খুন্দা দিছোঁ যদিও আদা নহৰু পেষ্টটো দি দিছোঁ অকণমান ইয়াৰ পৰা বেলেগ ধৰণৰ এটা চেণ্ট আহে সেইটোৱে চাগে গাহৰি গোন্ধটো নাইকিয়া কৰি দিব আৰু এখেতে ক'ৰবাত শিকি আহিছে এনেকৈ মুকলিকৈ কেৰাহীখনত শুকান কেৰাহীত বনাই থাকিলে মানে গোন্ধটো নোলায় বুলি তো সেইটো কাৰণে অপেনকৈ বনাই আছোঁ লাষ্টত এয়া মই দি দিছোঁ এতিয়া বিলাহী দি দিছোঁ বিলাহীখিনি দি ভালকৈ লৰাই দিছোঁ আৰু পূৰা বস্তুখিনি মিক্স হৈ যাবলৈ দিছোঁ মই মানে খুব গোন্ধ পোৱা হৈছোঁ সেই ছাগলী গোন্ধটো চাগে এনেকৈ বনালেও কমাব পৰা নাযাব কিন্তু এনেই গাহৰিৰ যোনটো স্মেল আহে অকণমান উগ্ৰকৈ সেইটো কিন্তু আজি পূৰা মই নেপালোঁ মানে তাৰপাছত এয়া মই এগেইন জলকীয়া দি দিছোঁ আজিকালি অকণমান ইহঁতে জলকীয়া খাব পাৰে চানাত জলকীয়া খায় চালাডত জলকীয়া খায় সেইকাৰণে ইয়াতে জলকীয়া দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ আৰু এতিয়া মই অকণমান ইয়াতে হালধি দি দিম কিন্তু ঘৰত হালধি নাছিলে একেবাৰে চুচি বাচি হালধিখিনি দি দিলোঁ অকণমান হ'লেও কালাৰটো আহিলে বাৰু হালধি নহ'লেও প্ৰব্লেম নাই তথাপি অকণমান মোৰ কালাৰটো অহাকৈ হ'ল এতিয়া ঢাকন মাৰি দিছোঁ বিলাহীখিনি সিজিবলৈ কাৰণে তাৰপিছত ঢাকনখন খুলি পূৰা লৰাই দিছোঁ পূৰা আপোনাৰ তেল ওলাই আহিছে ইয়াৰ লাষ্টত মই দি দিছোঁ লাই পাত গোটেইখিনি একেবাৰতে দি দিলে কেৰাহীখন উপচি যায় সেইটো কাৰণে মই অলপকৈ লাই পাত দি লৰাই দিছোঁ পাতখিনি সেমেকি গৈছে আৰু হেতা পৰি গৈছে আৰু মই গোটেইখিনি পাতেই লাই শাকখিনি ইয়াতে দি দিলোঁ আৰু লাই শাকৰ স্মেল এটাও আহে সেইটোও আপোনাৰ গাহৰি গোন্ধটো কম কৰাত সহায় কৰে তাৰপাছত এনেকৈ গোটেই লাই শাকখিনি দিছোঁ আৰু আজি মায়ে কৈ আছে যে লাই শাকখিনি ভালকৈ সিজাবি দেই কাৰণ মই অকণমান দি লৰাই থৈ দিওঁ যে এই ঠাৰিবিলাক নিসিজিলে মায়ে বেয়া পায় দাঁতো নাইকিয়া হৈছে আৰু পেটতো গণ্ডগোল কৰে বুলি কয় গেছ হয় বুলি কয় সেইকাৰণে আজি অকণমান সময় মই ভালকৈ লাই শাকখিনি সিজাম বুলি ভাবিছোঁ খুব বেছিও নিসিজাওঁ কিন্তু তথাপি মই সিজাম তাৰপাছত অকণমান নিমখ কম হ'ব যেন লাগিলে লাই পাতখিনি জোখাৰে আকৌ অকণমান মই নিমখ এড কৰি দিলোঁ এতিয়া ভালকৈ লৰাই দিম আৰু সিজিবলৈ কাৰণে মই আজি অকণমান সময় ঢাকনখন মাৰি দিম ঢাকনখন মাৰি 2-3 মিনিটমান মই ৰৈ পিনি এতিয়া ঢাকনখন খুলি আকৌ লৰাই দিম লৰালোঁ এতিয়া দেখিছোঁ সিজিছেই আৰু তথাপিও আৰু অকণমান বোলো মায়ে বেয়া পায় নেকি নিসিজা যেন পায় নেকি সেইটো কাৰণে আকৌ লৰাই পিনি মই আৰু 2 মিনিটমানৰ কাৰণে ঢাকনখন দি দিলোঁ পূৰা তেলবিলাক ওলাই আহিছে তেলৰ মানে প্ৰয়োজনেই নাই কৈছোঁ নহয় দিয়া একদম গাহৰিৰ তেলেই ভৰ্তি হৈ গৈছে সেয়া আকৌ ঢাকন মাৰিলোঁ এতিয়া লৰাই দিছোঁ এণ্ড ৰেডি পূৰা ৰেডি হৈ গ'ল আৰু সঁচাকৈ গোন্ধটো নাহিলে মই কৈছোঁ নহয় কাৰোবাৰ যদি এই গোন্ধ পোৱা প্ৰব্লেমটো আছে আপোনালোকে এই ধৰণে বনাই চাবচোন মই আজি প্ৰথম বনাইছোঁ এনেকৈ সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এয়া আজি গাহৰি আজি আশা ৰাখিছোঁ গোন্ধ নেপাম মই খাই পিনি ক'ম বাৰু কেনেকুৱা পাইছোঁ খুব মানে চেষ্টা কৰিছোঁ যাতে গোন্ধটো নাহে অপেনকৈ ভাজিলে গোন্ধ নাহে বুলি কৈছে তো লওঁ এতিয়া এনেইছোঁ আহি যোৱা এইখিনিতে কিন্তু মাংসখিনি কিনিব জনাও এটা কথা আছে মাংসখিনিও ভাল হ'ব লাগিব আমাৰ এই মাংসখিনি আমাৰ অফিচৰ ফ্ৰণ্টত মাইকী মানুহৰ বজাৰখনৰ পৰা আনিছিলে বিহু বুলি ওলাইছিলে তাত খুব চফা আৰু একদম গোন্ধ নোহোৱা আছে কেনেকুৱা হৈছে ভাল সঁচাকৈ ভাল হৈছে পাই গোন্ধটো নাই পোৱা যি গাহৰি মাংস বেছিকৈ গোন্ধ পায় এনেকৈ বনাই ট্ৰাই কৰিব পাৰে মই জালুকো অলপ দিছোঁ জলকীয়া দিছোঁ অকণমান আদা নহৰু পেষ্টটো দি দিছোঁ অপেনকৈ ভাজিছোঁ মানে বহুতখিনি চেষ্টা কৰিছোঁ আৰু সঁচাকৈ অৱশ্যে মাংসটোও ভাল আছিলে চাগে গোন্ধটো মই অলপ কম পাইছোঁ মানে মই সেই একেবাৰে বেয়া গোন্ধটোতো ধৰক কোনোমতে কমাব নোৱাৰি সেই ছাগলী গোন্ধটো কিন্তু এইটো গাহৰিৰ যোনটো নৰ্মেল গোন্ধ সেইটোৱে বেছি উগ্ৰ হৈ গ'লে কিবা অকণমান বেয়া লাগে ন আজি তাৰমানে ভাল লাগিছে খাই পিনি বেয়া লগা নাই মোবাইল মেৰা স্কুলৰ পৰা সি ডাইৰেক্ট মোবাইল চোৱাই চাওক সিহঁতি কিমান বেয়া ল'ৰা দেউতাকে ইমান কৈ থৈ গৈছে চালে মানে হনুমান ভাল কিবা এটা বুজা বস্তু চাবা এইটো থোৱা অফ কৰা চুইচ অফ কৰা এতিয়া তোমালোকৰ এক্সাম পালেহি এনুৱেল এক্সাম সেইটো কাৰণে এতিয়া জিকে পঢ়িম এইবিলাকো থোৱা ড্ৰয়িঙো থোৱা শুনিছানে ইছু মইতো দুটাকে খেলা দেখিছোঁ ঠিক আছে কাজিয়া চাজিয়া হৈ ভালো হ'ল এতিয়া আকৌ পঢ়িও আছে মাজে মাজে আকৌ এতিয়া আমাৰ ব্ৰেক টাইম চলি আছে মুড়ি লাড্ডু কেক তিলপিঠা আনিব পাৰিলা মই মুড়ি লাড্ডু এটাহে খাওঁ সেইটো তিলপিঠা আছে নেকি
নহয় নাৰিকল পিঠা হাই তেলি পিঠা বনাও না ইমান চাউণ্ড কৰিছে ইয়াৰ ক্লিপ এটা মিছ কৰিলোঁ এতিয়া ইছ্যু একদম কাজিয়া লাগিছে ভায়েকৰ লগত মোক কৈছে কি বুলি কৈছিলা কোৱা কেলে কৈছা মোক কেলে কৈছা আৰু কি কৈছিলা ইকুৱেলিটি তুমি চিনি নোপোৱা নেকি তুমি ব্ৰিটিছ নেকি এতিয়া আকৌ তাৰ নিজৰ কথা ভাবি বেলেগ হাঁহি উঠিছে মোক কেলে কৈছা তুমি ইকুৱেলিটি কৰা ইকুৱেলিটি তাকো মাৰা তুমি ব্ৰিটিছ ফটো আছে কাৰণে মস্ত এতিয়া হাঁহিছ কি কৈছিলে এনো কি কোৱাচোন মই কৈ দেখাছো ইকুৱালিটি চিনি নোপাবি নাই অথনি পৰা খঙত কৈছে তুমি তাকো মাৰা তুমি চিনি নোপোৱা কি অৱস্থা ল'ৰাটো ইমান খং দেখাই লাভ নাই ন সৰুতে বেয়া হ'ব আকৌ নতুন বস্তু আহিলে এবাৰ মুড়িতে আমি বিকাজী ভুজিয়া দি কিমান খালোঁ ঠিকনা নাই মুড়ি টেমাকে আনি ল'লোঁ কেক শেষ এতিয়া মুড়ি এতিয়া চাট মছলাও দি লৈছে এনেই শুকান তেল পিঁয়াজ একো দিয়া নাই তেনেকৈ ভাল লাগিছে চানাটো দি দিলত নিমখীয়া হৈ গৈছে এটি ঢেৰ খালে ময়ো ঢেৰ খালোঁ সেইটো টাইমতে চেঞ্জ কৰি লোৱা বেলেগ এটা পিন্ধি বহাগ বিহু কাতি এইটো কি মাঘ বিহু আহিল মইনা মাঘ বিহু আহিল মেজি জুই জ্বলিল মইনা মেজি জুই জ্বলিল পিঠাখিনি খাই পিনে লেঠা মাৰি দিলোঁ মাঘ বিহু আহিল মইনা মাঘ বিহু আহিল মেজি জুই জ্বলিল মইনা মেজি জুই জ্বলিল লাষ্টৰ লাইনটো তোমাৰ নিজৰ লাইনটো মোৰ ভাল লাগিছিলে পিঠাখিনি কি আছিলে পিঠাখিনি খাই লেঠা মাৰিলোঁ মইনা পিঠাখিনি খাই লেঠা মাৰিলোঁ মইনা দেখিছে সি নিজে গানৰ এষাৰি কম্প'জ কৰি দিছে মিলাই পিনি মানে আমাৰ ঘৰত সি চব খাই শেষ কৰি গৈছে যে এফালৰ পৰা কেক শেষ কৰিলে লেঠা মাৰি গৈছে নিমকি শেষ কৰিলে তো সেইটো কাৰণে লেঠা মাৰি পেলালোঁ বুলি গায়ে দিছে আৰু গানটোতে নিজে গাই আছে একদম মাঘ বিহু আহিল মইনা ক'ৰবাত শুনিলে দূৰত মানে গানটো লগাই থৈছে ক'ৰবাত সেই শুনিলে পাছৰখিনি নিজে মিলাই দিছে আৰু মই এয়া মোৰ ৰেপিং হৈ আছে আৰু শেষ হৈ গ'ল আৰু তাকে হ'ব দিয়ক আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু মোৰ ভিউৱাৰ্ছ যদি কোনোবাই আপোনালোকৰ ফেচ য়োগা কৰিব বিচাৰিছে তেতিয়াহ'লে মই অনলাইন অফাৰ কৰি আছোঁ ক্লাছেছ ল'ব পাৰে আৰু আদাৰৱাইজ আমাৰ ইউটিউব চেনেল এটা আছে আছামিজ ফিটক বুলি তাত গৈও আপোনালোকে চাব পাৰে অনলাইন যদি ক্লাছেছৰ এভেইল কৰিব বিচাৰে অনলাইন মই দেখাই দিম আপোনালোকে মোৰ লগতে কৰিব পাৰিব সেইটো 21 ডেইজৰ প্ৰগ্ৰাম হ'ব আৰু 21 ডেইজৰ ফিজটো হ'ব আপোনাৰ 999 ৰুপিজ হ'ব তো তেনেকৈ আপোনালোকে সেইটো জইন কৰিব পাৰে আৰু নহ'লেও ধৰক মোৰ সেই আছামিজ ফিটক চেনেলটোত গৈ আপোনালোকে ফেচ য়োগা ৰিলেটেড ভিডিঅ'বিলাক তাতে চাব পাৰে আৰু এনেও মই য়োগাৰ ছেশ্যন ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ফৰ ৱেইট লছ ধৰক PCOD PCOS তো তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে আমি যিবিলাক বেছিক য়োগা কৰোঁ তাৰো প্ৰগ্ৰাম খুব সোনকালেই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ অনলাইন আপোনালোকে কমেণ্ট কৰি জনাব কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আমি সেইমতে আগবাঢ়িব পাৰিম আচলতে এনৰলমেণ্টৰ ওপৰত ডিপেণ্ড কৰে মই ক্লাছেছবিলাক কোনটো টাইমত লওঁ আৰু কেতিয়াৰ পৰা আৰম্ভ কৰোঁ কাৰণ ষ্টুডেণ্টৰ নাম্বাৰ অফ ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰিহে মই ক্লাছেছবিলাক ষ্টাৰ্ট কৰিম ঠিক আছে দিয়ক আজিৰ কাৰণে এতিয়া ইমান দেৰি শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত সোনকালে লগ পাই আছোঁ আৰু এখেত গৈ এতিয়া গুৱাহাটী পালেগৈ গুৱাহাটীৰ পৰা আকৌ লগালগ শিলিগুৰি বাছত উঠি দিছে এখেতৰ কষ্ট হয় অহা যোৱাটো বাছতে অহা যোৱা কৰে এখেতে ঠিক আছে আজিলৈ আহিছোঁ ষ্টে চেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই বাই